শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল, এয়া মাছ অকণ আনি মাছখন ভাজি লৈছোঁ আৰু এইপিনে পিঁয়াজ নহৰু কেঁচা জলকীয়া দুটামান কুটি কুটি এনেদৰে দুটা নেমু চেপি এনেই সাধাৰণভাৱে মা মছলা ব্যৱহাৰ নকৰাকৈ মাছৰ তৰকাৰী এখন বনাম। বহুত গৰম, আপোনালোকৰ পিনে কেনেকুৱা গৰম জনাবচোন। ইমান গৰম, মা মছলাও খাব নোৱাৰি, এনে সাধাৰণ হিচাপে বনাম আৰু নেমু চেপি পিনে চাই থাকিবচোন। এনেদৰে পিঁয়াজ নহৰুখিনি অকণমান ভাজি লৈছোঁ, ভালদৰে ৰংচুৱাকৈ ভাজি লৈছোঁ। এতিয়া ইয়াত 1 বাটি 1.5 বাটিমান পানী ঢালি দিলোঁ। এনেদৰে পানীখিনি অকণমান উতলি ল'ব। নিমখ আৰু হালধি দি দিলোঁ। আৰু এতিয়া মই ইয়াত নেমুখিনি চেপি থৈছিলোঁ, ৰস ওলাই নেমুৰ ৰসখিনি ইয়াত ঢালি দিলোঁ। এতিয়া অকণমান উতলিবলৈ দিম। এয়া নেমু পানীখিনি উতলাৰ পিছত মই এতিয়া ইয়াত মাছ দি দিলোঁ কেইপিচমান। এতিয়া এইখিনি 5 মিনিটমান উতলিবলৈ দিম। বেলেগ একো মা মছলা দিয়া নাই, অকল পিঁয়াজ নহৰু কেঁচা জলকীয়া কুটি অকণমান পানী উতলি অহাৰ পিছত দুটা নেমু চেপি দিছোঁ। আৰু এতিয়া মোৰ হৈ গ'ল মাছ আৰু নেমুৰ পাতলীয়া এখন জোল। এনেদৰে খাই চাবচোন। এনেদৰে খালে আমাৰ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ অলপমান শৰীৰটো শীতল হৈ থাকিব। বেছি মা মছলা খাবও নোৱাৰি দেচোন, এতিয়া ইমান গৰম। আজিলৈ আহোঁ, বাই বাই।